আৰু এখন দোকানৰ নাম আছে, দোকানখনৰ নাম হৈছে মামাই তিৰিক দিয়া 10,000 টকাৰে দিয়া দোকান। বঢ়িয়া। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰপেটা সত্ৰত দৌল চাবৰ বাবে, আৰু সেয়েহে আজি ৰাতিপুৱাই ওলাইছোঁ আৰু মোৰ লগত আছে এয়া বিদ্যুৎ। ব'লক আমি বৰপেটা সত্ৰৰ দৌল চাব যাওঁ। আৰু বৰপেটা হোলীটো কেনেকুৱা আপোনালোকে জানে নিশ্চয়। সেয়েহে বৰপেটা হোলী দেখাবৰ কাৰণে চেষ্টা কৰে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া চাওক, খেতি পথাৰ। এয়া ইয়াতে মাকৈ খেতি খুব বেছি হয়, মাকৈ খেতি। এইয়া একমাত্ৰ বাঁহৰ দলং এই অঞ্চলৰ। এয়া হৈছে বেগী নদী। আমি এয়া বেগী নদীৰ পাৰে পাৰে আহি আছোঁ। আমি বেগী দলং আহি পাইছোঁ। এই বেগী দলংখন মানে অলপ এঢলীয়া হৈ গৈছে। এঢলীয়া হৈ যোৱাৰ বাবে ইয়াতে চাৰিচকীয়া যান বাহন চলাচল নিষেধ। চাব অলপ চাৰিচকীয়া যান বাহন চলাচল ইয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়া বাইক চলাব পাৰি, আমি বাইকত গৈ আছোঁ বৰ্তমান। আমি এতিয়া বৰপেটা টাউন আহি পাইছোঁহি আৰু ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ আছে বৰপেটা কীৰ্তন ঘৰলৈ। এয়া হেপী হলে ইতিমধ্যে এটেক আৰম্ভ হৈ গৈছে। পানী মাৰিছে আমাক অলপ আগত। এটেক আৰম্ভ হৈ গৈছে ইতিমধ্যে। মোৰ মোবাইলৰ কেমেৰা বেয়া হৈ গ'ল হয় অলপ আগত। পুৰা পানী মাৰিছে। চলো এয়া চাওক আমাৰ ৰঙা পানী অৱস্থা। পুৰা পানী মাৰি দেখোন পানী তললৈকে গুচি গ'ল। কোনফালৰ পৰা এটেক কৰে মানে ক'ব নোৱাৰি দেই। বাইক থম ক'ত এতিয়া? অলপ আগলৈকে যাব লাগিব নেকি বাইক থ'বলৈ? কৈলা বাবা অৱস্থা চা, মোৰো পাছটো ভৰাই দিয়াচোন। এয়া চা বিদ্যুতৰ অৱস্থা, আৰু এয়া মোৰ অৱস্থা। একদম পুৰা এটেক কৰিছে। আমি এতিয়া মানি বেগ কেইটা ইয়াতে ৰাখিলোঁ। এইবিলাক মানি বেগ ৰাখি দিছোঁ ইয়াতে। হেলমেটটো ভৰাই দিব। বাইকখন লৈ আহা। এতিয়া আমি তিনিজনে অলপ কালাৰ কিনি লৈছোঁ, যিহেতু তাত লাগিব। মই লগত অলপমান আনিছিলোঁ। হোলী মানে বৰপেটা। এতিয়া আমি এয়া কীৰ্তন ঘৰৰ ফালে গৈ আছোঁ। সকলো মানুহ এতিয়া কীৰ্তন ঘৰৰ ফালে গৈ আছে। তাতে বহুত বেছি হোলী খেলিব সকলো। এতিয়া আমি এয়া বৰপেটা সত্ৰৰ মূল তোৰণৰ সন্মুখভাগলৈ আহি পালোঁ। ইয়াতো এয়া চাওক বহুত বেছি মানুহ। আমি এতিয়া চেণ্ডেল ইয়াতে থৈ ল'ব লাগিব বাহিৰত। তাৰপিছত আমি এতিয়া ভিতৰত সোমাম। এতিয়া আহক আমি উপভোগ কৰোঁ বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ হোলীৰ দৃশ্য। ইয়াত কিবা এটা হৈ আছে। ইয়াত কি হৈছে চাওঁ ইয়াত।
এতিয়া আমি বহু সময় হোলী গীত গাই হোলী গীত এনজয় কৰি এতিয়া আমি অলপ ইফাল সিফাল চাইছোঁ গোটেই পৰিৱেশটো। চাৰিওফালে বিভিন্ন হোলী গীতৰ দল আছে, সকলোৱে নিজৰ নিজৰ ঠাইত বহি একদম ধুনীয়াকৈ হোলী গীত গাই আছে আৰু আমিও সেয়াকে উপভোগ কৰি পেলাই খুব বেছি ভাল লাগিল। চাব ইয়াৰ পৰিৱেশ ইমান বেছি মানুহ, আজি সকলো মানুহ হিলদল ভাঙি আহিছে। বহুত হোলী গীত শুনিলোঁ, তাৰ ভিতৰত এটা খুব বেছি জনপ্ৰিয় আৰু জুবিন দাও গাইছে, সেইটো খুব বেছি ভাল লাগিল। সেইটো তাতে বহুতে গাইছিলে, ৰঙৰে জুই জ্বলিলা আজি পলাশৰ ডালতে। তাৰপিছতে আৰু এটা এয়া হোলী গীতৰ দল, তেওঁলোকে এয়া মেইন মূল তোৰণখনৰ তলতে তেওঁলোকে হোলী গীত পৰিৱেশন কৰি আছে। তাতো বহুত বেছি মানুহ, এয়া চাওক আপোনালোকে। বৰপেটাৰ হোলী চাবলৈ আহিলোঁ, খুব বেছি ভাল লাগিল। তাৰপিছত আহি পেলাই যদি এই বিখ্যাত ৰাঙাডিমা আৰু আলু ভাজা খোৱা নহয়, মানে বৰপেটাৰ হোলী চোৱাটো সম্পূৰ্ণ নহ'ব। গতিকে আমি এয়া আলু ভাজা, ৰাঙাডিমা, পুৰি খাবৰ বাবে আহিলোঁ। এয়া আমি তিনিজনী ইয়াতে বহি লৈছোঁ, ৰাঙাডিমা, আলু ভাজা আৰু পুৰি খাবৰ বাবে। খুব বঢ়িয়া লাগিব। এয়া খাই মেলি এতিয়া আমি ঘৰমুৱা হ'ম আৰু। এতিয়া আমি বৰপেটা সত্ৰৰ যি হোলী শেষ কৰি পেলাই ৰাঙাডিমা খাই, আলু ভাজা খাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। আহিব টাইমত বহুত বেছি মানুহ চাৰিওফালে, এতিয়াও বহু মানুহ আহি আছে। সন্ধিয়ালৈকে ইয়াতে হোলী খেল হ'ব। তো আমি আমাৰ যিহেতু দূৰৰ পৰা আহিছোঁ আমি, সেয়ে আমি ঘৰলৈ যাবলৈ ওলাই আহিলোঁ। তাৰপিছত ইয়াতো চাওক, ইয়াত কিমান বেছি মানুহ। বহুকেইখন স্পেচিয়েল দোকান আছে। এয়া প্ৰথমখন হৈছে নিবনুৱা হাতৰ জুতি, চাওক কি বঢ়িয়া। তাৰপিছত আৰু এখন বৰ বেলেগ ধৰণৰ স্পেচিয়েল দোকান পালোঁ। দোকানখনৰ নাম হৈছে ভিনি মাটি বেচিব পাৰে, বাই সুখত আছে, বঢ়িয়া। তাৰপিছত আৰু এখন দোকানৰ নাম আছে, দোকানখনৰ নাম হৈছে মামাই তিৰিক দিয়া 10,000 টকাৰে দিয়া দোকান, বঢ়িয়া। এতিয়া আমি বাইক ৰখা ঠাই আহি পাই গ'লোঁ। এতিয়া আমাৰ ইয়াত সকলোৰে মেকআপ হৈ গৈছে, পূৰা বঢ়িয়াকৈ সকলোকে দুইজনকে বনাই দিছে। তাৰপিছত এতিয়া আমি যাওঁ ঘৰলৈ। তাৰপিছত আহোঁতে এয়া বেকী নদীৰ পাৰতে ল'লোঁ বলিয়ৰা মাছ, 100 টকা পোৱা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।